Hi everyone, স্বাগতম জনাইছো পুনৰবাৰ সকলোকে মোৰ চেনেললৈ। আজি এটা ব্যতিক্ৰমী ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিছো। আশা কৰিছো সকলোৱে শুনি ভাল পাব। ডক্টৰ শৈলেন দাসৰ ব্যক্তিত্ব বিকাশ আৰু মনৰ শক্তি নামৰ কিতাপখনৰ পৰা মোৰ ভাল লগা চেপ্টাৰ এটাৰ এটা খণ্ড আপোনালোকক শুনাম বুলি ভাবিছো। চেপ্টাৰটো হৈছে সুখী হৈ কেনেকৈ থাকিম। এটা কথা মন কৰিছেনে, কেতিয়াবা কিছুমান মানুহে হেজাৰ সমস্যা বাধা ঘাত প্ৰতিঘাতৰ মাজতো নিজকে জিলিকাই ৰাখে, নিজকে সুখত ৰাখে আৰু সেই বিশেষ ব্যক্তিসকলৰ সুখ দেখি আমিবোৰেও দূৰৰে পৰা সুখ অনুভৱ কৰোঁ। সুখী হ'ব পৰাটো মানুহৰ এটা কলা আৰু সুখ বিচাৰিব জনাটো এটা কলা। সকলো সুখী ব্যক্তিয়ে ধনী নহয় আৰু সকলো ধনী মানুহেই সুখী হ'ব নোৱাৰে। অৰ্থাৎ টকা পইচাৰ ঐশ্বৰ্যৰে সুখ কিনিব নোৱাৰি। সুখ মাথোন এটা অনুভৱ। এই অনুভৱ কৰা জনে পৃথিৱীখন ধুনীয়া দেখে, জীৱনটো ৰঙীন দেখে। সুখ অনুভৱ কৰিব নোৱাৰা জনে জীৱনত মাথো দুটা ৰং দেখা পায়, ক'লা আৰু বগা, অথচ জীৱনটো ৰঙীন। আশা কৰোঁ সকলোৱে ভিডিঅ'টি শুনি ভাল পালে। যদি ভাল পালে তেনেহ'লে মোক কমেণ্ট বক্সত জনাব আৰু পিছৰ খণ্ডটো মই আপোনালোকক শুনাম।